অৱন্তীৰাজ নমৈতহে আমাৰ মহাভক্ত আৰু পৰম ধাৰ্মিক তেওঁৰ ভক্তিৰ পৰীক্ষা কৰি জগতবাসীক বুজাই দি ভক্তিৰ মহিমাৰ কথা কোনোকালে কোনেও যাতে বিন্দু মাত্ৰও ক্ষয় কৰিব নোৱাৰে আমাৰ ভক্তি আৰু তেওঁ যদি আমাৰ এই পৰীক্ষাৰ উত্তীৰ্ণ হয় তেন্তে জগতত অক্ষয় কৃতিত্ব দেহান্ত স্থান দি আমাৰ উপযুক্ত সময়তে তুমি পইচা এজন মহাভক্তৰ ভক্তিৰ পৰীক্ষাৰ হেতু তোমাক মোৰ হৈছে কোন সেই ভাগ্যৱান গুৰু যাৰ ভক্তিৰ পৰীক্ষা পুনৰ প্ৰতিষ্ঠা হ'ব দেৱৰী এইবাৰ ভক্তিৰ পৰীক্ষা হ'ব অৱন্তীৰাজ অৱন্তীৰাজ নমৈতহেতো আপোনাৰ পৰম ভক্ত তেওঁৰে ভক্তিৰ পৰীক্ষা একো নুবুজিলো ভক্তসকলৰ ভক্তিৰ পৰীক্ষাৰ দ্বাৰাই জগতত ভক্তিৰ মহিমা প্ৰচাৰ কৰাই আমাৰ প্ৰধান কৰ্তব্য অকল নমৈতহেনৰ ভক্তিৰ পৰীক্ষাই নহয় আৰু এটি আছে হয় অশ্বমতীৰ কন্যা সাবিত্ৰী সতীৰ্থ গুণৰ মহিমা জগতত বিস্তাৰ কৰিব কিদৰে নমৈতহেনৰ ভক্তি পৰীক্ষা আৰু সাবিত্ৰীৰ সতীৰ্থ গুণৰ মহিমা সেই জগতত কৰিব কওকচোন প্ৰভু কিদৰে কৰিব তেন্তে শুনা দেৱৰী অৱন্তী ৰাজ্যৰ ৰাজশিক্ষাখন সেনাপতি ৰুদ্ৰসেনৰ দ্বাৰা অৱৰোধ কৰাৰ ৰজা ৰাণী পুত্ৰ সহিতে বনলৈ খেলাৰ বনবাসত অশেষ কষ্ট আনহাতে অশ্বমতীৰ কন্যা সাবিত্ৰীৰ লগত
দুমৈত্যহেনৰ পুত্ৰ সত্যবানৰ বিবাহ কাৰ্য সম্পাদন কৰাব লাগিব। কিন্তু বিবাহৰ এমাহ ৰহোতে অৰণ্যৰ মাজত সৰ্পদংশনৰ দ্বাৰা সত্যবানক নিধন কৰিব লাগিব। সাবিত্ৰীৰ সতীত্ব গুণৰ প্ৰভাৱত স্বামীৰ জীৱন সহিতে দুমৈত্যহেনৰ হেৰুৱা ৰাজ্যধন ঐশ্বৰ্য বিভূতি সকলো হতাই অনাৰ ব্যৱস্থা কৰিব লাগিব। সেয়েহে প্ৰভু তুমি মোৰ এই কাৰ্য সহায় কৰিব লাগিব। নিশ্চয় কৰিম প্ৰভু, নিশ্চয় কৰিম। তেন্তে দেৱকী প্ৰভু তুমি এতিয়া নিষ্কৰ্তব্য প্ৰভু